मोनसे दुखुनांथाव खौरां मन्दिरनि बुट प्रसार जानानै बेरामाव गोग्लैनानै सासे आइजोनि जिउ खहा। नंगौ, शर्मिला स्वर्गियारी मुंनि सासे आइजोनि जिउ खहा। धेमाजि जिल्ला सानजारि नोगोर सिमेन्ट सापरि सिमेन्ट बिया बाथौ मन्दिराव थांनाय 13 आगस्ट खालि गंथाम गामि फारियै सेनं नावकाटा दारमनबारि आरो डेका सान्थिपुरनि सुबुंफ्रा आरज गाबफैदोंमोन आरो आरज गाबनाया जोबखांनायनि उनाव बुट जानानै बे गंथाम गामिनि गोबां सुबुंफ्रा गोब्राब बेरामाव भुगिनो गोनां जादोंमोन। गोब्राब बेरामजों भुगिनो गोनां सुबुंफोरखौ साखाथिनि सिमेन्ट सापरि गुदि सरकारि देहा फाहामसालियाव थिसननाय जादोंमोन आरो गोब्राब थासारियाव गोग्लैनाय डेका सान्थिपुरनि थागिबि दुना स्वर्गियारीनि बिसि शर्मिला स्वर्गियारीखौ गोजौ फाहामथायनि थाखाय धेमाजिसिम दैथायहरदोंमन। नाथाय दुखुनांथाव बाथ्रादि धेमाजिनि डक्टरा फाहामनो हायैलाय बेलासि समाव रुंसारि जाबाय होननानै फोरमायो। मख'नो गोनांदि बे समसिमावबो माखासे बेमारिफ्रा मोजां थासारियाव फैयाखै होननानै खौरां मोननाय जादों। যোৱা মঙ্গলবাৰ কিমান তাৰিখ আছিলে জানো, 13 তাৰিখে আমাৰ চিমেণ্ট চাপৰি আঞ্চলিক বাথৌ মন্দিৰত আমাৰ বাথৌ মন্দিৰত 3খন গাঁও আৰজফালা পৰিছিলে। এই 3খন গাঁও হ'ল আমাৰ ডেকা শান্তিপুৰ আৰু 1 নং নাওকাটা আৰু জাৰ্মনবাৰী। 3খন গাঁৱে আমি একেলগে প্ৰায় ইয়াৰ পৰা 8টামান বজাত গৈ 9টা বজাৰ পৰা আমি তাত প্ৰাৰ্থনা কৰিছিলোঁ। প্ৰাৰ্থনা কৰাৰ পাছত আমি প্ৰায় প্ৰাৰ্থনা কৰি শেষ হয় 2টামান বজাত আমি সকলোৱে 3খন গাঁৱৰ চানাখিনি আমি চানা যিটো প্ৰসাদ সেইটো আমি একেলগতে চব মিক্সাৰ কৰি চচপেনত আমি সকলোৱে গ্ৰহণ কৰিছিলোঁ, খাইছিলোঁ। তেনেকুৱাতে আমাৰ কি হ'ল আমি ক'ব নোৱাৰিলোঁ, কিন্তু পাছত সেইদিনাখনৰ তাৰ পৰা আমি গুচি অহাৰ পাছত ঘৰতে আমাৰ ভাই বোৱাৰী যিটো আমাৰ এতিয়া স্বৰ্গবাসী হ'ল, তাইৰ নাম শৰ্মিলা স্বৰ্গীয়াৰী আৰু তাইৰ গিৰীয়েকৰ নাম দুনা স্বৰ্গীয়াৰী। তাৰপাছত তাৰ পৰা আহি প্ৰায় 11টামান বজাৰ পৰা ৰাতি 11টা বজাৰ পৰা পায়খানা, পেট বিষ, বমি তেনেকৈ আৰম্ভ হ'ল বোলে। তাৰ পৰা এনেকৈ মইতো নাজানো, ময়ো এটা জেগালৈ গৈছিলোঁ দিনত। তাৰ পৰা আমাৰো ঘৰৰ মানুহজনী আমাৰো তেনেকৈ পায়খানা, পেট বিষ, বমিটো হোৱা নাছিলে কিন্তু হৈ আছিলে। তাৰ পৰা মই এক জেগাৰ পৰা আহি গধূলা মই সুধিলোঁ কিয় এনেকৈ হৈছে বুলি। তেতিয়া আমি ভাবিলোঁ কি গৰমত হৈছে চাগে বুলি, ইমান এটা কিবা এনেকৈ চানা খাই হৈছে বুলি জনা নাছিলোঁ। কিন্তু কি কৰিম, তাৰ পৰা আমাৰ বাথৌ মন্দিৰৰ পৰাই ফোন এটা আহিলে কি আপোনালোকৰ কিবা এটা গাঁৱত হৈছে নেকি বুলি। তেতিয়া মই ক'লোঁ মই জনা নাছিলোঁ যে চানা খাই হৈছে বুলি। তেতিয়া তাৰ পৰা মই ক'লোঁ একো হোৱা নাই বুলি ক'লোঁ। তাৰপিছত তাত জাৰ্মনবাৰী আৰু নাওকাটা মানুহ গোটেই এনেকৈ পায়খানা, বমি, পেট বিষ, মাথা ঘূৰোৱা, হাত ভৰি বিষোৱা, জ্বৰ হোৱা হৈছে বুলি ক'লে। তেতিয়া ময়ো গাঁৱত যোনে যোনে গৈছিলে তেখেতসকলক মই ফোন কৰিলোঁ। ফোন কৰি সুধিলোঁ, প্ৰায় চবেই হৈছে বুলি ক'লে। তেতিয়া ময়ো তালৈ বাথৌ মন্দিৰলৈ আমাৰ বাথৌ মন্দিৰৰ আঞ্চলিক সভাপতিক মই ফোন কৰি দিলোঁ। তেতিয়া আমাক ক'লে মেডিকেলত যাবলৈ। ডেকাপাৰ মেডিকেলত গ'লোঁ। মেডিকেলত গৈ ছাৰ নাছিলে, ছাৰ নহ'লেও আমি জবৰদস্তি মাতিলোঁ। মাতি আহিলে ৰাতি। অহাৰ পাছত চেলাইন এটা আৰু বেজী এটা দিলে। তাৰপৰা আমাক ধেমাজিলৈ ৰেফাৰ কৰি দিলে। 108 এখন মাতিলে, মাতি আমাক পঠিয়াই দিলে। পঠিয়াই দি তাত গ'লোঁ। তাতো 12:30মান বজাত তাত গৈ পালোঁ। গৈ পাই এজন ছাৰ আৰু এজন নাৰ্ছে আছিলে তাত। তাত আমি এডমিট কৰিলোঁ। কৰাৰ পাছত তাত বেজী এটা দিলে। তাৰপাছত আমাক পঠিয়াই দিলে। একো তাত আমাক গুৰুত্ব নিদিয়া নিচিনা কৰিলে। আমাক ক'লে পুৰণা মেডিকেলত গৈ থাক বুলি ক'লে।
আমি একো ইমান জনা মানুহ নহয়। আমি হ'লেও নিজে বিচাৰি গ'লোঁ, গৈ চালোঁ যে একো তাত নাৰ্ছ নাই, ডক্তৰ নাই, একো নাই। আমি কি কৰি থাকিম। তাৰপিছত বেমাৰীখিনিও ক'লে ভোক লাগিছে। তেনেকুৱা অৱস্থাত আমি বেমাৰীখিনিও অলপ ইয়াৰ পৰাই চেলাইন দি অলপ সুস্থ হোৱাৰ কাৰণে বেমাৰীখিনিও ক'লে যাওঁগৈ, লাগিলে কাইলৈ আহিমগৈ বুলি ক'লে। কোৱাৰ পাছত আমি তাৰ পৰা ৰিজাৰ্ভ গাড়ী এখন 2500 টকাত আহি আমি প্ৰায় 3:30 বজাত আহি পালোঁ ঘৰত আহি পাই আমি আকৌ এনেকৈ 8-9টা বজাত আমি ঘৰতে আছিলোঁ। তেতিয়া আমাৰ এই জাৰ্মনবাৰী বুলি কয়, জাৰ্মনবাৰী প্ৰাইমাৰী কিবা মেডিকেল আছে, তাতে মাতিলে। ডাঙৰ ডক্তৰ আহিছে বুলি কোৱাৰ কাৰণে আমি তালৈ গ'লোঁ। আমি ইয়াৰ পৰা আমাৰ যিটো ভাই বোৱাৰী ঢুকাল, আমি ভাই আৰু বোৱাৰীটো ইয়াৰ পৰা হাঁহি মুখেৰে গৈছিলোঁ। আমি মানুহজনী আৰু মই হাঁহি মুখেৰে গৈছিলোঁ। তাত গৈ মই চানা খাইছিলোঁ, খালেও মই ইমান এটা হোৱা নাই। তথাপিও মই ৰাতিপুৱা 3বাৰকৈ অলপ পায়খানা কৰিছোঁ। তথাপিও মই অলপ, মোৰ মানুহজনীও ক'লে অলপ আপুনিও ডাঙৰ ডাক্তৰ আহিছে যেতিয়া আপুনিও চেলাইনটো লৈ লওক বুলি, চাই লওক, ছাৰক দেখুৱাই লওক বুলি। তেনেকৈ চেলাইনটো দিলে, 2টাকৈ চেলাইন দিলে। চেলাইন দিয়াৰ পাছত মই একো নোহোৱা মানুহটোৱে মই কঁপি মই উপায়হীন হয় মই কাকো চাব নাপালোঁ আৰু ভাই বোৱাৰীকো চাব নাপালোঁ। মই নিজে অৱস্থাহীন হ'ল। এতিয়া মই নিজেও এনেকৈ সুস্থ অৱস্থা নাই। মই তাকে তাৰপাছত ভাই বোৱাৰী কঁপি কি চেতনা নাইকিয়া হ'ল। চেতনা নাইকিয়া হোৱাৰ পাছত ৰেফাৰ কৰি দিলে ধেমাজিত গৈ পাই বোলে তাতে ছাৰে ক'লে মানুহজন নাই বুলি ক'লে। তেতিয়া কি কৰিম আৰু, এতিয়া আনিলে। সেইটোৱে মই ইয়াৰ পৰা ধেমাজিলৈ যাওঁতে কেইটা বাজিলে ভাইটোৱে জানিব নেকি। যোৱা নিশা ঢুকালে, 4:30মান বজাত বুলি কৈছে। সন্ধিয়া। তাৰপিছত এতিয়া মই ইমানেই ক'ব বিচাৰোঁ, আমাৰ চৰকাৰে আমাৰ যিটো চৰকাৰী মেডিকেল সেইবিলাক অলপ গুৰুত্ব দিব লাগে। আমি ইমান কষ্টেৰে গৈছোঁ, ইমান পয়জন খাই বা বিষ খোৱাত গৈ আমি আমাকো অলপ গুৰুত্ব দিব লাগিছিলে। ছাৰসকলে আমাৰ ইমান ডাঙৰ মেডিকেলত গৈছোঁ, চাব লাগে, অলপ গুৰুত্ব দিব লাগে। মই চৰকাৰক মই অনুৰোধ জনাইছোঁ, অলপ চাব লাগে, অলপ গুৰুত্ব দিব লাগে। আৰু লগতে মই অনুৰোধ জনাওঁ সকলো ৰাইজক, চানা খোৱাটো বহুত চাই মেলি খাবলগীয়া পৰিছে। এতিয়া আমি প্ৰসাদ খাই আমি তেনেকুৱা হৈছোঁ। আমি ঈশ্বৰক আমি প্ৰাৰ্থনা কৰিব গৈ তেনেকৈ হৈছোঁ। মই এতিয়া ঈশ্বৰক কি বুলি ক'ম, ক'বলৈ ভাষা নাই। মই ইমানেই ক'লোঁ। আৰু যোৱা 13 তাৰিখে চিমেণ্ট চাপৰি বাথৌ মন্দিৰত চানা খাই প্ৰায় 100মান লোক বিষক্ৰিয়াত আক্ৰান্ত হৈছে। আৰু কিছুমানক ধেমাজিলৈ ৰেফাৰ কৰা হৈছিলে। তাৰে আমাৰ ইয়াৰে ডেকা শান্তিপুৰৰ শৰ্মিলা স্বৰ্গীয়াৰী, তেখেতে ইতিমধ্যে দেহাৱসান হৈছে। গতিকেলৈ আৰু যি মেডিকেলত আচলতে ডক্টৰে যেনেধৰণে চিকিৎসা কৰিব লাগে তেনেধৰণে কৰা নাই বুলি কৈছে। এই বিষয়ত আচলতে এক তদন্ত হ'ব লাগে। গোটেই বিষয়টো আচলতে জিলা উপায়ুক্তই চাব লাগে। অতি সোনকালে যাতে এই মেডিকেলবোৰত যাতে ডক্টৰ থাকে। মই নিজেও আজি কিছু ছমাহমান আগতে ধেমাজি মেডিকেলত আছিলোঁ। তাতে কি হ'ল, ৰাতি ডক্টৰ নাথাকে। আপুনি ইমাৰ্জেঞ্চি ৱাৰ্ডলৈ গ'লে ডক্টৰ যেনে তেনে এজনমান পায়। বাকী আপোনাৰ দিনত এবাৰমানহে ধেমাজিত ডক্টৰ পোৱা যায়। গতিকেলৈ এই বিষয়টো গোটেই চালি জাৰি চাব লাগে আৰু এক তদন্ত হ'ব লাগে। বুটমাহ কোন দোকানৰ পৰা কিনিছিলে আৰু ক'ৰ পৰা আহিছিলে বস্তুখিনি তদন্ত হ'ব লাগে। আগন্তুক যিহেতু আমাৰ ভাদ মাহ আহি আছে, ভাদ মাহত যিহেতু আমাৰ জন্মাষ্টমী কিবাকিবি আছে, বস্তুটো গোটেই আচলতে ধেমাজি জিলাখনত যিমান আছে দোকান বুটমাহ বিক্ৰী কৰে, কিবা বিক্ৰী কৰে, এইখিনি আচলতে এক চেক কৰিব লাগে। নহ'লে ভৱিষ্যত দিনত আৰু ইয়াতকৈ ডাঙৰ ঘটনা ঘটিব পাৰে। সেয়েহে আপোনালোকে এইখিনি ব্যৱস্থা কৰিব লাগে।
मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा? जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां। ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिभाइभ रिहाबिलिटेसन सेन्टार। जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं अब्ला नोंथाङा रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन। मंगलदै 1 नं बामुनपारा दरंआव थानाय रिभाइभ रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन। नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन। गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030927006 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन।